নতুন দিল্লীত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সহিত টিম কাৰ্বি আংলঙে সত্য প্ৰাক্তন সাংসদ বীৰেন সিং ইংটিক সাক্ষাৎ নৱনিৰ্বাচিত সাংসদ হৰেণ সিং বে জ্যেষ্ঠ নেতাগৰাকীক জনালে কাৰ্বি পহৰে সন্মান তথা শ্ৰদ্ধা। কাৰ্বি আংলং জিলা মহিলা সমিতিৰ একাদশ ত্ৰিবাৰ্ষিক অধিৱেশন সম্পন্ন। অধিৱেশনত পুৰণি সমিতি ভংগ আৰু নতুন সমিতি গঠন। জিলাখনৰ ভিন্ন প্ৰান্তৰ শাখা সমিতিৰ পৰা 5জনকৈ প্ৰতিনিধিৰ অংশগ্ৰহণ। সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলঙৰ টিফুত চেক্স লাংছ ওমানুৱেল গীৰ্জাৰ উদ্যোগত উদযাপন পিতৃ দিৱস। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। নৱনিৰ্বাচিত বিজেপি সাংসদ হৰেণ সিং বে জয়লাভ কৰিও পাহৰা নাই নিজৰ জ্যেষ্ঠজনক। নতুন দিল্লীত ইতিমধ্যে বাহৰ পাতি থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বত টিম কাৰ্বি আংলঙে 16জনৰ পুৱা সত্য প্ৰাক্তন সাংসদক সাক্ষাৎ কৰিলে। নৱনিৰ্বাচিত বিজেপি সাংসদ হৰেণ সিং বে জয়লাভ কৰিও পাহৰা নাই নিজৰ জ্যেষ্ঠজনক। নতুন দিল্লীত ইতিমধ্যে বাহৰ পাতি থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত টিম কাৰ্বি আংলঙে 16জনৰ পুৱা সত্য প্ৰাক্তন সাংসদক সাক্ষাৎ কৰিলে। এই সাক্ষাতত নৱনিৰ্বাচিত সাংসদ হৰেণ সিং বে প্ৰাক্তন সাংসদগৰাকীক এখনি কাৰ্বি পহৰে আদৰণি জনাই প্ৰদৰ্শন কৰিলে জ্যেষ্ঠজনৰ প্ৰতি আদৰ তথা সন্মান যাচি কিছু সময় আন্তৰিকতাৰে ভাৱ বিনিময় কৰিলে টিম কাৰ্বি আংলঙে। উল্লেখ্য, টিম কাৰ্বি আংলঙৰ দলটিত আছিল বিধায়ক ডক্টৰ মান সিং ৰংপি, কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে মংগল সিং টিমুং আৰু লুন সিং তেৰণ, এমএচি ক্ৰমে ৰিচাৰ্ড টকবি আৰু প্ৰভাত চন্দ্ৰ তাৰত, প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেক আৰু পশ্চিম কাৰ্বি আংলং বিজেপি সম্পাদক জন মিলিক। ব্যুৰ' ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং মহিলা সমিতিৰ প্ৰেক্ষাগৃহত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 16জনত অনুষ্ঠিত হৈ যায় একাদশ ত্ৰিবাৰ্ষিক অধিৱেশন। অধিৱেশনত জিলাখনৰ ভিন্ন প্ৰান্তত থকা শাখা সমিতিৰ পৰা সম্পাদক সভানেত্ৰীৰ লগতে 5জনকৈ প্ৰতিনিধিসকল আহি যোগদান কৰে। অধিৱেশনত পুৰণি সমিতি ভংগ কৰি গঠন কৰা হয় নতুন সমিতি। এদিনীয়া অধিৱেশনত পুৱা সমিতিৰ কাৰ্যালয় প্ৰাংগণত সমিতিৰ পতাকা উত্তোলন স্মৃতি তৰ্পণেৰে কাৰ্যসূচী শুভাৰম্ভণি কৰা হয়। ইয়াৰ পিছত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভা। মহিলা সমিতিৰ সম্পাদিকা সুবৰ্ণ বৰুৱা চেতিয়াই আঁত ধৰা আৰু সত্য প্ৰাক্তন সভানেত্ৰী কিৰণ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত সদস্যসকলে মহিলা সমিতিৰ স্থায়ী সমবেত সংগীতেৰে শুভাৰম্ভণি কৰে। সভাখনত সত্য প্ৰাক্তন কাৰ্যকৰী সভানেত্ৰী প্ৰেমদা দত্ত, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া ক্ষীৰলা তেৰণপি, CTPO হেলেন টেৰাংপি, প্ৰাক্তন শিক্ষয়িত্ৰী প্ৰতিভা সেন, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা কাবিন তেৰণপি, ৰীনা গগৈ, চন্দ্ৰাণী শইকীয়া প্ৰমুখ্য বিশিষ্ট মহিলাসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য, এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই ত্ৰিবাৰ্ষিক অধিৱেশনৰ কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাত উপস্থিত আটাইবোৰ বিষয়া সদস্যসকলৰ সৰ্বসিদ্ধান্ত ক্ৰমে ক্ষীৰলা তেৰণপীক সভানেত্ৰী, প্ৰতিভা সেনক কাৰ্যকৰী সভানেত্ৰী, সুবৰ্ণ বৰুৱা চেতিয়া সম্পাদিকা, উপ সভানেত্ৰী ক্ৰমে পূৰ্ণিমা গগৈ বৰুৱা, ৰাণী বৰা হাজৰিকা, বুলু বৰুৱা, অঞ্জলি হাছনুক ক্ৰমে ৰীনা গগৈ, চন্দ্ৰাণী শইকীয়া, ফুলমতী তেৰণপি আৰু দীপালী আমফি যুটীয়া সম্পাদিকা, সহকাৰী সম্পাদিকা ক্ৰমে মিনতী বৰুৱা বৰা, কান্তা বৰুৱা, প্ৰচাৰ সম্পাদিকা দ্বয় ক্ৰমে ৰীতা দাউলাগাপু আৰু মঞ্জু তেৰণপি, মুকলি সম্পাদিকা ক্ৰমে মাধুৰী বৰুৱা আৰু কামিনী বড়োকে ধৰি সৰ্বমুঠ 40গৰাকীৰে এটি নতুন কমিটি গঠন কৰা হয় আৰু ইয়াৰ লগে লগে পুৰণা কমিটি ভংগ কৰি দিয়া হয়। নতুন কমিটিত উপদেষ্টা হিচাপে তৰুলতা বৰুৱা, কিৰণ কলিতা আৰু তৰুলতা বৰুৱাক নতুন কমিটিখনত অন্তৰ্ভুক্ত কৰা হয়। উল্লেখ্য, সভাৰ মাজে মাজে কণ্ঠশিল্পী পুতু দেৱীয়ে লোকসংগীত পৰিৱেশন কৰি উপস্থিত আটাইকে আপ্লুত কৰে।
সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাৰ ডিফুটো চেক্সো লাংছ ইমানুৱেল গীৰ্জাৰ উদ্যোগত ৰূপায়ণ কৰা হয় পিতৃ দিৱস। ইমানুৱেল ব্যাপ্টিষ্ট গীৰ্জাৰ সহকাৰী পেষ্টৰ ৰুস্তম বীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিশ্ব পিতৃ দিৱস উপলক্ষে জনোৱা হয় উষ্ম সম্বৰ্ধনা। এই সভাত ইমানুৱেল যুৱ কমিটিৰ হৈ লংবীৰ তেৰাঙে পিতৃসকলৰ সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ পিছতে প্ৰভু যীশুৰ ওচৰত পিতৃসকলৰ মংগলৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। লগতে পিতৃসকলৰ নামত উৎসৰ্গিত সমবেত সংগীত পৰিৱেশন কৰে যুৱক যুৱতীসকলে। Nang sumar aboy kasi lo, nang vi ibu kasi pabuben itu sete kilo, nang yang parpanador ke angkut lahir. উল্লেখ্য এই কাৰ্যসূচীত NKBAৰ ৰেভাৰেণ্ড চীনা লেকথে ইমানুৱেল ব্যাপ্টিষ্ট গীৰ্জাৰ ৰেভাৰেণ্ড হাৰচিং ইংটি পেষ্টৰ কাংবুৰা ৰংহাওকে ধৰি ডেক নচসকল উপস্থিত থাকে। আৰু অৱশেষত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰে সৈতে এক প্ৰীতিভোজত মিলিত হয়। আনহাতে ডিপু ব্যাপ্টিষ্ট গীৰ্জাৰ উদ্যোগতো বিশ্ব পিতৃ দিৱসৰ উপলক্ষে আয়োজন কৰা হয় ভিন্ন কাৰ্যসূচী। অনুষ্ঠানত পিতৃসকলৰ সম্বৰ্ধনা জনোৱা হয়। Alang isi player ni ke talon ni, anikan ta player ni ke talon bom, maksudnya siapa si orang ni ke talon lejarna. Soalan tomat hati si, alang Washington, New York ke Cintilo, di tahun isi alang orang ni talon lo. Di ke President Nixon ke 1972 anikan si Kongres lo, alat tentang Kongres pun di Parlimen lo. Balai si khas orang ni pen, hard week June. Aroy ke kai kita kuani hasori kasi cengkak. Kemudian ini karena di Baptist Church kita kuani yang dikatakan kalau itu kuatun hor ke hedu dan mangkumeni. ষ্টেফান টেৰন আৰু চাৰ্লংকি টিমু কাট নিউজ। নামত নগৰ কিন্তু কাৰ্যৰ অতি ভিতৰুৱা পিছপৰা গাঁও এখনকৈও বাট পথৰ অৱস্থা চৰম দুৰ্দশাজনক। অলপতে হোৱা নেৰানেপেৰা এজাক বৰষুণে সমগ্ৰ পথছোৱা বোকাৰে হৈ পৰিছে লপথপ। স্কুললৈ যোৱা কণমানি ছাত্ৰ ছাত্ৰী ৰোগী তথা বুঢ়া মেথাসকলৰ লগতে সৰু সুৰা বাহনেৰে ওলোৱা সোমোৱা কৰিবলৈ লোৱা আটাই ভীষণ দুৰ্ভোগত ভুগিছে। লাংহিন নগৰ সমিতি তথা লাংহিন পৌৰ নিগমৰ অন্তৰ্গত 4 নং ৱাৰ্ড অধীনৰ এলেকাৰ পথ। টাউন এলেকা হৈও বোকাৰে লথপথপ এই পথটিৰ অৱস্থা চাই আপুনি কেতিয়াও হয়তো নাভাবিব অঞ্চলটো যেন লাংহিন পৌৰ নিগমৰ এলেকাৰ। কিন্তু সত্য কথা যে এই চৰম দুৰ্দশাজনক পথটি নগৰ এলেকাৰে। স্থানীয় ৰাইজৰ অভিযোগ যে পথৰ এনে দুৰ্দশা চাবলৈ পৌৰ নিগমৰ অধ্যক্ষৰ লগতে ৱাৰ্ড কমিছনাৰ কোনোৱে নিৰ্বাচনৰ পিছত ভৰি দিয়া নাই। যাহওক পথটি শীঘ্ৰে নিৰ্মাণ কৰি দিবৰ বাবে পৌৰ নিগমৰ কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে। এইবাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হোৱা কীৰ্তি ছাত্ৰ ছাত্ৰীক হিডিপি KSA শাখা কমিটিয়ে 16 জুনত হিডিপি হাইস্কুলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত জনোৱা হয় উষ্ম সম্বৰ্ধনা।
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা শিক্ষাৰ্থীসকলক দিলাই কেএছএ শাখা কমিটিৰ উদ্যোগত দিলাই হাইস্কুলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত কেএছএ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি মিৰ্জেংক্ৰো, সাংস্কৃতিক সম্পাদক বাৰ্ণাবাছ কিলিং আৰু প্ৰচাৰ সম্পাদক লক্ষীৰাম ইংহি উপস্থিত থাকে। ইয়াৰ উপৰিও সভাত বৰজান কেচিএছৰ সভাপতি জনা সিং তেৰণ, বিশিষ্ট সমাজকৰ্মী CS ডিমৌ, দিলাই কেএছএ শাখা সভাপতি নবীন ৰংবি প্ৰমুখ্যে বিশিষ্ট বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। অতিথিৰ ভাষণত সাংস্কৃতিক সম্পাদক বাৰ্ণাবাছ কিলিঙে কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাটোৱে ছাত্ৰ ছাত্ৰীৰ শেষ লক্ষ্য নহয়। অনাগত দিনত সুন্দৰ ভৱিষ্যত গঢ়িবলৈ কঠোৰ পৰিশ্ৰম তথা অভ্যাসৰ প্ৰয়োজন আছে। প্ৰতিযোগিতাৰ পৃথিৱীত বাস কৰিবলৈ কেৱল কাৰ্বি আংলং জিলা পৰিষদৰ অধীনৰ চাকৰি প্ৰাপ্তি লক্ষ্যৰে নহয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিযোগিতামূলকভাৱে বিভিন্ন পথেৰে গৈ নিজকে প্ৰতিষ্ঠিত কৰিবলৈ পঢ়িব লাগিব। উল্লেখ্য, আজি সম্বৰ্ধিত কৃতি ছাত্ৰ ছাত্ৰীৰ ভিতৰত এগৰাকীৰ মুঠ শতকৰা নম্বৰ হৈছে ৭২%। মংগল ইংঘে ৰিপৰ্ট কাট নিউজ। Nitho bang bang pol na suben na philo bulodang tenang gun bang bilu. Kubi polo chari na boro. Are if you don't study, how can you achieve your goal? Sidhala mulane. Non nake nason apor gelo hupula keses na daga president sabta chilo. Aprang ke sakuri long jo komama puri to metric pass na cholo. Class 8 na cho. IMC to sakuri claim tha puan an level. Nearly 500 offer hands long in our first set. Now at this period, at this juncture, la sources la haibang avelu. And engineering budame, you have to see the school. Engineering will only civil engineering only, mechanical engineering only. Do big land. Non at present India long banke jongsi nangli aeronautics long jong si undun pulutang te lagi scope do pilang na son hak si agriculture long tame engineering do you know not there are many different types of engineering khala so rung ba engineering that's not that bank ko ano smartphones ke do tang thanta be seriously with internet connection. সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ।
কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Assamese outlet brings you an amazing items for your kitchen and dining like Hawkins, flasks, Milton, Treo, etc. Along with makeup, cosmetics, grocery items are also available according to your needs. Assamese outlet opposite Langpidangi Rural Bank, Difu, Karbi Anglong, Assam. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং প্ৰাইমেৰী শিক্ষক সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে হাওৰাঘাট ব্লক সমিতিৰ সহযোগত হাওৰাঘাট শিক্ষকসকলৰ কেন্দ্ৰ ভৱন প্ৰাংগণত অনুষ্ঠিত হয় সম্বৰ্ধনা সভা এই সম্বৰ্ধনা অনুষ্ঠানত হাওৰাঘাট ব্লক সমিতিৰ অন্তৰ্গত 10খন শিক্ষক কেন্দ্ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অতি দৰিদ্ৰ ঘৰৰ 10জন ছাত্ৰ-ছাত্ৰীক মানপত্ৰ ফুলাম গামোচা কিতাপৰ টোপোলা আৰু নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হয় হাওৰাঘাট ব্লক সমিতিৰ সম্পাদক মজাৰ সিং ইংহিয়ে আধৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি উল্লেখ্য হাওৰাঘাট ব্লক সমিতিৰ সভাপতি পানীৰাম টিমুঙৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক সন্থাৰ সম্পাদক প্ৰবীণ হানছে আৰু হাওৰাঘাট ব্লক সমিতিসমূহৰ নৱনিৰ্বাচিত সভাপতি উপসভাপতি আৰু সম্পাদকক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে শপত গ্ৰহণ অনুষ্ঠানো সম্পন্ন হয় এলপি স্কুলত ল'ৰা ছোৱালী নপঠিয়াই কোনে আপোনালোকে নপঠিয়াই বহুত কেইজন আছে সব মানে প্ৰাইভেট স্কুলত পঠোৱা মই যদি ইয়ালৈ হিচাপ কৰোঁ আপোনাৰ ল'ৰাটো ক'ত পঢ়িছে আমুক বিদ্যালয়ত আমুক জেগাত আমুক স্কুলত নহয় জানো অৰ্থাৎ মাষ্টৰসকলেও গম পাইছে যে এলপি স্কুলত আমি পঢ়োৱা যিটো বিদ্যালয় এই বিদ্যালয়খনক আমি সন্মান দিব লাগিব হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি কুৰ্ফ আমেৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত জিলাখনৰ বিভিন্ন সমষ্টি এলেকাত অব্যাহত আছে কাৰ্বি কুৰ্ফ আমেৰ গঠন কাৰ্য কৰকান্থি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খানাপুং এলপি স্কুলত 15 জুনত কাৰ্বি কুৰ্ফ আমেৰ নতুন আঞ্চলিক কমিটি গঠন কৰা হয় কৰকান্থি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থানাপুং এলপি স্কুলত কাৰ্বি কুৰ্ফ আমেৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত গঠন কৰা হয় কৰকান্থি কাৰ্বি কুৰ্ফ আমে সভাত সৰ্বসন্মতিক্ৰমে সঞ্জিত বেগ সভাপতি ৰুস্তম ৰংহাঙত সাধাৰণ সম্পাদক হিচাপে লৈ অন্যান্য কেইবাজন সদস্যৰে নতুন আঞ্চলিক কমিটি গঠন কৰা হয় আনহাতে ঠিক এনেদৰে যোৱা 15 জুনতো নমাটি পৰিষদ সমষ্টিৰ অন্তৰ্গত হেমটনপি লুম্বাজং আকলামত গঠন কৰা হয় আন এটি আঞ্চলিক সমিতি গঠনৰ অন্তত লুম্বাজং দেৱতাৰ নামত ভক্তিপূৰ্ণভাৱে বতা আগন্তুক দিনত কুৰ্ফক অৰ্থাৎ পাঁচ ফৈদক আৰু অধিক শক্তিশালী কৰাৰ বাবে আশীৰ্বাদ প্ৰাৰ্থনা কৰে কৰকান্থিৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ